স্কেন কৰক আৰু মোৰ আগত আছে হেই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল ডিবি টাৰ্বো আৰু বৰ্তমান আছোঁ ৰোমত ইটালীৰ ৰোমত আছোঁ আৰু আজি আমি ৰোম টুৰ কৰিম ৰোমত আজি যি চাব লগা ধুনীয়া ধুনীয়া জেগা আছে গোটেইখিনি চাম লগতে আপোনালোকক দেখাম তো বলক এইফালে পুৰা বাছ ৰেডি হৈ আছে বাছ পুৰা ৰেডি হৈছে তো যাওঁ পুৰা ৰোম টুৰ কৰোঁ তো বলক যাই থাকোঁ আৰু গাইজ পুৰা বাছৰ পৰা নামি ল'লোঁ আৰু নামি অলপমান খোজ কাঢ়ি পাই গৈছোঁ এইটো এটা চাৰ্চ আৰু এই চাৰ্চটোৰ নাম হৈছে চেণ্ট মেৰিয়া তো বলক যাওঁ আৰু নেক্সট যি চাব লগা জেগা আছে আৰু এইটো চাওক এইটো কফি শ্বপ হয় একদম বহুত পুৰণা 1760 চনৰ পৰা এইটো কফি শ্বপ আছে আৰু চাওক না কিমান পুৰণা কফি শ্বপ আৰু চাওক এইটো যিটো ঘৰ আছে না এইটো পুৰা ৰোমান্সবিলাক যে আছিল সেইবিলাকৰ ঘৰ হয় আৰু চাইডৰ ফালে ঘৰ থাকে আৰু মাজত থাকে এটা গাৰ্ডেন এইটো দেখিছে হয়তো মাজত গাৰ্ডেন মানে যিমান ৰোমান্সবিলাক আছিল তো চাৰিওফালে ঘৰটো বনাইছিল আৰু মাজত ধুনীয়াকৈ এটা গাৰ্ডেন আছিল আৰু এইটো এটা আহিছে শ্বপিং চেণ্টাৰ তো যাই আছোঁ শ্বপিং চেণ্টাৰ মই চাম লগতে আপোনালোকক দেখাম কিন্তু ইয়াৰ প্ৰাইচ বহুত হাই তো চাই লওঁ আৰু খ্ৰীষ্টমাছ আহিছে তাৰে কাৰণে পুৰা ৰেডি হৈছে শ্বপিং মলত তো চাই লওক কিমান একদম ধুনীয়াকৈ বস্তু সাজাই ৰাখছে মানে ঘৰত নিয়ক আৰু ঘৰত সাজি লওক ধুনীয়াকৈ পুৰা ৰেডি একদম শ্বপিং মল খ্ৰীষ্টমাছৰ কাৰণে আৰু শ্বপিং চেণ্টাৰটো চাই ল'লোঁ বস্তুৰ বহুত দাম বাহিৰ কৰিলোঁ আৰু এই গাড়ীটো চাওক না কিমান সৰু গাড়ী সঁচাকৈ কিছুমান এন গাড়ী দেখা পাইছোঁ এন মানে ধৰক কাৰ বা বাইক দেখা পাইছোঁ সঁচাকৈ বহুত ভাল লাগি আছে বহুত ধুনীয়া আৰু বৰ্তমান আহি পালোঁ ট্ৰেভেৰী ফাউণ্টেন তো আপোনালোকক মই দেখাই আছোঁ তো চাই লওক এইটো হৈছে ট্ৰেভেৰী ফাউণ্টেন লগতে পূৰা একদম চাই লওক কিমান ধুনীয়া লাগিছে আৰু এইটো এৰিয়া না সদায় মানে ধৰক মানুহটি ভৰ্তি থাকে তো চাই লওক পূৰা একদম মানুহ আৰু কেৱল একেই দি এটা কথা মনত ৰাখক যে নিজৰ পকেট ভালকৈ ৰাখে কাৰণ এতিয়া চুৰ বহুত আছে তো আপোনাৰ হয়তো পকেটৰ পৰা পইচা বা মোবাইল চুৰি হ'ব পাৰে তো তাৰে কাৰণে একে যেতিয়া আহে তো নিজৰ বস্তুৰ ওপৰত সদায় গুৰুত্ব দি ৰাখোঁ আৰু আহি থাকোঁতে পালোঁ এটা এপেল ষ্ট'ৰ চাই লওক মোৰ আগত আছে ইটলীৰ এপেল ষ্ট'ৰ তো বলক ভিতৰত চাওঁ আৰু প্ৰাইচবিলাক কেনে কি আছে গোটেইখিনি চাই লওঁ এপেল ষ্ট'ৰ ইটলী পুৰা আইফোন ষ্ট'ৰটো চাই ল'লোঁ এতিয়া আপোনাৰ যিটো আইফোন 14 Pro Max আছে এইটো ইয়াৰে প্ৰাইচ আছে 1,25,000 টকা তো দাম অলপ কম ভাল কৰিছে অলপমান কম কিন্তু যদি আপুনি ধৰক লয় যে 13 নৰ্মেল 13 বা আইফোন 12 তো এইবিলাকৰ প্ৰাইচ মানে ইণ্ডিয়াত দৰে সমান আৰু মানে কম নহয় যিবিলাক দামী মডেল আছে যদি আপুনি বাহিৰত ফোন কিনে বাহিৰত তেতিয়াহ'লে আপোনাৰ দাম কম হ'ব যিবিলাক দামী ফোন যেনে ধৰক 13 Pro Max 14 Pro Max এইবিলাকৰে দাম কম আৰু এখন চাই লওক স্কুটাৰ ইলেক্ট্ৰিক স্কুটাৰ এনে স্কুটাৰ আপুনি ইটালী গোটেইখিনিতে পাই যাব এতিয়া আপুনি স্কেন কৰক আৰু মোবাইলটোতে ৰাখক আৰু এইটো এক্সিলেটৰ এনেকৈ দপি দিয়ক আপুনি য'ত যাব বিচাৰে যাব পাৰে আৰু স্কুটাৰটো আপুনি ডেইলি আপ ডাউনৰ কাৰণে ইউজ কৰিব পাৰে আপুনি এজ এ টুৰিষ্ট হিচাপে কৰিব পাৰে বা আপুনি যেনেকৈ ইউজ কৰে সেনেকৈ আপুনি ইউজ কৰিব পাৰে এটা ডেষ্টিনেশ্যনৰ পৰা এটা ডেষ্টিনেশ্যনত যোৱাৰ কাৰণে তো চাই লওক এইটো স্কুটাৰ তো এনেকৈ পূৰা যাব পাৰে আৰু বহুত ভোক লাগছে টাইম হৈ গৈছে 2টা বাজিছে পূৰা খাৰ খাতি ৰেডি হৈ গৈছোঁ আৰু চাই লওক ইফালে ৰুটি মাংস আৰু এইবিলাক কিবা কিবি আইটেম আছে পূৰা খাই লওক আৰু জবৰদস্ত ভোক লাগছে আৰু চাই লওক মাৰুতি চুজুকিৰ গাড়ীও আছে ইয়াত মাৰুতি চুজুকি ৰিটছ আৰু আহি পালোঁ কলজিয়াম আৰু যদি ইটালীক আহি কলজিয়াম নাচায় তেতিয়াহ'লে ইটালীক আহিতো একো লাভ নাই যিকোনো আপুনি গুগলত যদি ইটালী মাৰি দিয়ে তো প্ৰথমতে ফটোটো আহি যায় কলজিয়াম তো আপোনালোকক মই কলজিয়ামটো দেখাই আছোঁ চাই লওক
আৰু যিটো এই কলজিয়াম আছে এই কলজিয়ামটো ব্যৱহাৰ কৰিছিল মানে গ্লেডিয়ৰবিলাকে ফাইট কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল তো আগৰ দিনত যেতিয়া ফাইট কৰিছিল না তো এই কলজিয়ামতে ফাইটটো হৈছিল তো সঁচাকৈ কলজিয়াম চাই বহুত ভাল লাগিল ফটোগ্ৰাফী বহুত কৰিলোঁ এতিয়া যিমান মানুহ আছে না চবেই একদম পূৰা ফটো উঠাত ব্যস্ত হৈ আছে আৰু এইটো ফটো না আপুনি মানে ধৰক দূৰৰ পৰা উঠিয়ে ভাল লাগিব কাৰণ গোটেইখিনি ভাল লাগিব না এৰিয়াটো গতিকে দূৰৰ পৰা ফটো উঠি সঁচাকৈ বহুত ভাল লাগে ওচৰৰ পৰা ফটোটো ভাল লাগিব নহয় কাৰণ এনে যিটো কমপ্লিট ফ্ৰেম আছে না সেইটো আইভাৰ নহয় তো তাৰে কাৰণে ফটোবিলাক সদায় দূৰৰ পৰা উঠি ভাল লাগে ফটোগ্ৰাফী বহুত কৰিলোঁ লগতে ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব নিজৰ বন্ধুসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেল কোনোবা নতুন আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ